হেল্ল' এভৰিৱান, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই ঊলগুঠা ভিডিঅ'বিলাক আপোনালোকে বহুত বেছি ভাল পায়, সেইবাবে আকৌ এটা ঊলগুঠা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। যোৱাটো ভিডিঅ'ত আপোনালোকক জনাইছিলোঁ যে মই বেলেগৰ অৰ্ডাৰ বনাই থাকোঁতে নিজৰ কাৰণে একো বনাব সময়ে নাপাওঁ, আৰু মাফলাৰ এখনো মই নিজৰ কাৰণে ষ্টাৰ্ট কৰিছিলোঁ, আৰু এইখন হৈছে মাফলাখনৰ ফাইনেল লুক। কেনেকুৱা লাগিছে কমেণ্ট কৰিব। আজি আমাৰ সকলোৰে ঘৰত প্ৰয়োজনীয় বস্তু এটা আপোনালোকৰ মাজলৈ আনিছোঁ। আমাৰ ফালে ইয়াক তোলচা বুলি কয়। আপোনালোকে হয়তো জানেই, অসমীয়া সমাজ জীৱনত বিশেষকৈ ধৰ্মীয় আৰু মাংগলিক অনুষ্ঠানত বটাত পৰা তোলচাৰ সাংঘাতিক গুৰুত্ব আছে। আজি এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক নিজ হাতে বনোৱা কেইখনমান তোলচা দেখাবলৈ ওলাইছোঁ। এই তোলচা কেইখনৰ সম্পূৰ্ণ ডিজাইন মোৰ নিজৰ হয়, য'ত যেনেকৈ যি ৰং দিলে মিলে বুলি ভাবিছোঁ, ভাল লাগে বুলি ভাবিছোঁ, তেনেকৈ মই গুঠিছোঁ। এই তোলচা কেইখন আপোনালোকে বটাতো পাৰিব পাৰে, টি টেবুল বা ডাইনিং টেবুলতো সজাই থ'ব পাৰে। মই যিহেতু নিজে বনাইছোঁ, গতিকে মোৰতো গোটেইকেইখনে ভাল লাগিছে। আপোনালোকৰ কোনখন ভাল লাগিছে মোক এটা কমেণ্ট কৰি জনাই দিব। আৰু যদি আপোনালোকৰ ঘৰৰ কাৰণেও ল'ব বিচাৰে, তেতিয়াহ'লে স্ক্ৰীনশ্বট এটা মাৰি ওপৰত দিয়া নাম্বাৰটোত হোৱাটছএপত পঠাই দিব।